নমস্কাৰ বন্ধুসকল, মই জিপিবি চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। সকলোৱে গম পায় নভেল কৰোণা ভাইৰাছৰ কাৰণে গোটেই অসমত গোটেই ভাৰতবৰ্ষত লকডাউন দি থোৱা হৈছে। ইয়াত দেখিছে ৰাষ্ট্ৰীয় ঘাইপথ 39 নং এইটো ৰাষ্ট্ৰীয় ঘাইপথ হৈ খুব জনশূন্য হৈ পৰিছে। আপোনালোকে মই দেখুৱাবলৈ সক্ষম হৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু মই আৰু এটা কথা ক'বলৈ আহিলোঁ, আপোনালোকে নভেল কৰোণা ভাইৰাছৰ আক্ৰান্ত নহ'বলৈ আপোনালোকে কি সাৱধানতা ল'বলৈ আপোনালোকে গম পাইছে চাগৈ। ঘনাই হাত ধুবলৈ কৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থাকিব আৰু মানুহৰ পৰা 1 মিটাৰ দূৰত্বত থাকিব, সেয়াই ক'লোঁ। আৰু কেতিয়াও ওচৰাওচৰিকৈ কথা পাতি নাথাকিব। আৰু এটা মই কথা ক'বলৈ আহিলোঁ, মই এজন 10মান শ্ৰেণীৰ ছাত্ৰ হয়। আপোনালোকে নিউজ চেনেলটো গম পাইছে, প্ৰতিদিন টাইম আমাৰ অসমৰ এটা নিউজ চেনেল প্ৰতিদিন টাইম। সেই প্ৰতিদিন টাইম চেনেলটোত আমাৰ 10মান শ্ৰেণীৰ ছাত্ৰক শিক্ষা দিয়া হৈছে, পঢ়োৱা হৈছে, বহুত ভাল শিক্ষকে পঢ়োৱা হৈছে। সেয়া আপোনালোকে সকলোৱে চাব। 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, মই এজন 10মান শ্ৰেণীৰ ছাত্ৰ, সকলোৱে সেই প্ৰতিদিন টাইমৰ চেনেলটো চাব। দিনৰ 1টাৰ পৰা 3টালৈ তাত দিয়ে সকলো ছাবজেক্টৰ সকলো ছাবজেক্ট পঢ়ুৱাই। মই চাইছোঁ, মই বুজি পাইছোঁ তাৰ অলপমান, আপোনালোকেও বুজি পাব, সকলোৱে চাব। আৰু মই গোটেই অসমৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা মোৰ হাতলৈ ভিডিঅ' আহিছে এনেকৈ জনশূন্য হৈ পৰা। মই পাহৰিছিলোঁ, মই সকলো ডিষ্ট্ৰিক্টৰ দেখুৱাব নোৱাৰিলোঁ, চেষ্টা কৰিছিলোঁ খালি নোৱাৰিলোঁ। মই যিকেইখন দেখুৱাবলৈ পাৰিছোঁ সেইখনে দেখুৱাওঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণৰূপে। তো নমস্কাৰ বন্ধুসকল, এতিয়া আমাৰ 39 চনৰ ৰাষ্ট্ৰীয় ঘাইপথটোলৈ মই গৈছোঁ। একদম জনশূন্য হৈ পৰিছে, মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে দেখিবলৈ পাইছে গোটেই জনশূন্য হৈ পৰিছে। এটা কুকুৰ দেখিবলৈ পোৱা গৈছে, এয়া দেখিছে। গোটেই দোকান পোহাৰ বন্ধ, এয়া দেখিছে। আৰু এইটো চাওক, এটা মানুহ সমাগম হোৱা নাই এই ৰাস্তাটোত। 39 চন ৰাষ্ট্ৰীয় ঘাইপথ হয়। আৰু মই প্ৰত্যেকখন জিলাৰ পৰা দেখুৱাম বুলি ভাবিছিলোঁ, খালি দেখুৱাব নোৱাৰিলোঁ। কেইখনমান জিলাৰ পৰা আহিছে, মই তাকেই দেখুৱাম, আপোনালোকে চাব। এয়া চাওক, একদম জনশূন্য হৈ পৰিছে। তেতিয়া এইকেইখন ডিষ্ট্ৰিক্টৰ দেখুৱাবলৈ যাওঁ। ধন্যবাদ। তো নমস্কাৰ বন্ধুসকল, যিসকলে মোক এই প্ৰত্যেকখন জিলাৰ নপৰিলে কেইখনমান জিলাৰ পৰা মোক ভিডিঅ'সমূহ দিলে জনশূন্য হৈ পৰাৰ, মই বহুত আনন্দ হৈছোঁ। তেওঁলোকে দিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। কেনে পালে জনাবচোন কমেণ্ট কৰি। ধন্যবাদ।